নমস্কাৰ মই নাজবিন আৰু আমি ইতিমধ্যেই আমি নিট পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী স্বাতী কুমাৰীৰ আমি বহু কথা জানিলোঁ গতিকে আমি স্বাতী কুমাৰীৰ দেউতাক আমাৰ লগত আছে গতিকে তেখেতৰ অনুভৱ আমি কিছু জানিব বিচাৰিম গতিকে প্ৰথমে তেখেতক অনুষ্ঠানত মই স্বাগতম জনাইছোঁ আৰু জানিব বিচাৰিম যে এগৰাকী পিতৃ যেতিয়া সন্তানে যিকোনো ক্ষেত্ৰতে আগুৱাই যায় সদায় গৌৰৱান্বিত হয় পিতৃ আৰু মাতৃ গতিকে তেখেতৰ দেউতাক তেখেতৰ পিতৃ আমাৰ সৈতে আছে গতিকে আমি জানিব বিচাৰিম যে আজি নিট পৰীক্ষাত শিক্ষাৰ্থীয়ে অসমৰ ভিতৰত তৃতীয় স্থান আৰু সৰ্বভাৰতীয় পৰ্যায়ত 6014 স্থানত তেখেত অৱতীৰ্ণ হৈছে উত্তীৰ্ণ হৈছে শিক্ষাৰ্থীয়ে পাছ কৰিছে প্লেচ পাবলৈ সক্ষম হৈছে গতিকে তেখেতৰ দেউতাকৰ পৰা জানিব বিচাৰিম যে কি ক'ব কেনেধৰণৰ অনুভৱ আৰু সাধাৰণতে আমি দেখোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে বেটি পঢ়াও বেটি বচাও কি ক'ব এজন পিতৃ হিচাপে নমস্কাৰ আপোনাক ধন্যবাদ জনাইছোঁ মই পিতৃ হিচাপত সেইটোৱে ক'ম যে ছোৱালী ইমানেই কষ্ট কৰিলে যিমান কষ্ট কৰিলে সেইটো মই জানো মোৰ ছোৱালী ইমান কষ্ট কৰি কিনে ইমান সি নিজৰ ফালে কৰিলে ইয়াৰ বিদ্যাধাৰা কোচিং আছিলে এই বিদ্যাভাৰতী স্কুলৰ এইটো পাৰ্টৰ 2 হয় বিদ্যাভাৰতী লগত কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰাৰ পিছত বিদ্যাধাৰা পালোঁ বিদ্যাধাৰা পোৱাৰ পিছত তাত যিমান 5টা ফেকাল্টি আছিলে এতিয়াও আছে সেইটো ভাল ইয়াৰ যোগাযোগী ভাল কৰিলে সেইকাৰণে আজি এইটো পাবলৈ হ'ল আৰু এনেকুৱা হ'ল যে আমাৰ তিনিচুকীয়া নপুখুৰী মই থাকোঁ তিনিচুকীয়া নপুখুৰী হ'লেও আপোনাৰ গোটেই তিনিচুকীয়া গোটেই আসামবাসী আজি গৌৰৱান্বিত আছে মোৰ ছোৱালীৰ কাৰণে এইটো মোৰ ছোৱালী নহয় তিনিচুকীয়াবাসীৰ ছোৱালী হয় আৰু যেনেকৈ আপোনাৰ আমাৰ প্ৰধানমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী মোদীজী যেনেকৈ কৈছে যে বেটি পঢ়াও বেটি বচাও তো সেইটো মই হিচাপে ভাবোঁ যে আজি বেটিটো চবচে আগে হ'ব লাগে এতিয়া বৰ্তমান হৈ আছে সেইটো এক্সাম্পল মোৰ স্বাতী কুমাৰী হেৰি আপুনি পিতৃ হিচাপে আপোনাক আৰু এটা কথা সুধোঁ যেতিয়া সদায় পঢ়িলে পইচাৰ খৰচ পাতি থাকে তো কেনেধৰণৰ খৰচ পাতি আছিল অকণমান যদি জনায় খৰচ পাতি কেতিয়া লাভ লোকচানটো হৈ থাকে আমি সৰু বেপাৰ কৰা মানুহ আৰু ইয়াক যেনেকৈ আছে আপোনাৰ কোচিঙত মানে কেনেকুৱা ধৰণৰ খৰচ পাতি হৈছিলে কিবা সিহঁতি কোচিঙক আপোনাৰ বিলকুল ফ্ৰী দিছিলে সম্পূৰ্ণ বিনামূলীয়াভাৱে পঢ়াইছে কোচিঙক মোক একো নাই দিয়া একো নাই লোৱা মই একো নাই দিয়া কোচিঙক কমপ্লিট ফ্ৰী দিছিলে এই 12ৰ ৰিজাল্ট ইয়াৰ ভাল আহিলে ডিষ্ট্ৰিক্ট টপ হিচাপত আহিলে ঠিক আছে ডিষ্ট্ৰিক্ট টপ হিচাপত যেতিয়া কোচিংটো এই আপোনাৰ স্কুলৰ ৰিজাল্টটো ওলালে তেতিয়া আহি আমাৰ ৰাজাৰাম প্ৰিন্সিপাল ছাৰ আৰু আমাৰ বিদ্যাধাৰা কোচিং হেড যিটো সুশীল ছাৰ আছে সেইটো কোনোবা মিডিয়া পালে কোনোবা আপোনাৰ নিউজ পেপাৰত পালে তাৰপিছত সিহঁতে মোক ফোন কৰিলে আপুনি আহক তেতিয়া মই গৈছিলোঁ সি কৈছে কি আপোনাৰ একো দিব নালাগে মই 100% স্কলাৰশ্বিপ আপোনাক দি আছোঁ এতিয়াও সি দিলে এতিয়া আজি 8 দিন হ'ল যোৱা শনিবাৰ ৰিজাল্ট ওলালে এতিয়াও সি 2 লাখ টকা দিলে 2 লাখ টকা দিলে আপোনাৰ মতে 1 লাখ টকা ঘৰত গৈ কেছ দিলে 1 লাখ টকা এতিয়া দিব আৰু কেইদিনমান 2 দিন 3 দিনমান হ'ল এইটো স্কুলত মাতি কিনে লেপটপ দিলে ভাল খবৰ গতিকে কেনেধৰণে আপুনি ধন্যবাদ জনাব ইমানখিনি আপোনালোকক সহায় সহযোগিতা বিনামূলীয়া পঢ়া দিয়াৰ পিছত কেনেধৰণৰ আপুনি পিতৃ হিচাপে কেনেধৰণৰ ধন্যবাদ জনাব মই আপোনাৰ পিতৃ হিচাপত ইমানেই ধন্যবাদ জনাম যে মই ইমান ভাবা নাই ঠিক আছে ইমান ভাবা নাই কিন্তু মোৰ ছোৱালী যিটো সহায় কৰিলে ইমান কষ্ট ইমান কৰি কিনে মোৰ হিচাপৰ নিচিনা মোৰ কোনো এইটো হাইফাই নাই মোৰ লগত ইমান পইচা নাই মোৰ লগত ইমান বিজনেছ বেপাৰ নাই তথাপি মোৰ ছোৱালীয়ে যিটো পজিশ্যন বনাই দিলে আজি মোক বনোৱাৰ লগতে গোটেই তিনিচুকীয়া বাৰ্ষিক পজিশ্যন বনালে গোটেই আসাম বাৰ্ষিক পজিশ্যন বনালে লগতে আপোনাৰ বিদ্যাধাৰা বিদ্যাভাৰতীয় পজিশ্যনটো ভাল হৈ গ'ল আপোনাৰ নামটো শুভ নামটো জনাব নেকি মোৰ নামটো আপোনাৰ সঞ্জীৱ কুমাৰ এইখিনিতে এটা কথা ল'ৰা ছোৱালী যেতিয়া আগুৱাই যায় পিতৃ মাতৃ সদায় গৌৰৱান্বিত হয় আজি আপোনাৰ ছোৱালীৰ কাৰণে আজি আপোনাৰ ইণ্টাৰভিউ মই লৈছোঁ গতিকে চাওক আজি আপোনাৰ ছোৱালী আগুৱাই যোৱাৰ বাবে আপুনি এই স্থান পাইছে গতিকে পিতৃ হিচাপে আপুনি এই ক্ষেত্ৰত কি ক'ব সঁচাকৈ যে আপোনাৰ এনেকুৱা কেনেকুৱা ধৰণৰ এটা ভাল লগা কথা নাই ইমানে ভাল লাগিছে না আপোনাকে ভালকৈ ক'ব নোৱাৰে যে ইমান ভাল লাগিছে ঠিক আছে আজি ছোৱালীৰ কাৰণে মোৰ নাম কিমান ছোৱালী উঠালে সেইটো মই আপোনাকে পিতৃ মাতৃ পৰিচয় দিলে সমাজত পৰিচয় দিলে সমাজত আৰু সমাজত বেলেগ সন্মান দিলে নিজেও দিলে তাতকৈ মোকো দিলে গোটা ফেমিলিক দিলে সেইটো মই ভাবোঁ যে গোটা তিনিচুকীয়া বাৰ্ষিক এনেকৈ ল'ৰা ছোৱালী পঢ়ি কিনে সন্মান দিব লাগে
হয়, স্বাতী কুমাৰী এটা আমাৰ তিনিচুকীয়াৰ বাবে এটা গৌৰৱান্বিত, আৰু স্বাতী কুমাৰীয়ে যেনেকৈ পিতৃ মাতৃ নিজৰ জিলাখনৰ নাম উজ্বলাইছে, অসমৰ নাম উজ্বলাইছে, স্কুলখনৰ নাম ওলাইছে, লগতে পিতৃ মাতৃৰ নামো বহুগুণে উজ্বলাই তুলিছে, পিতৃ মাতৃক সমাজত পৰিচয় কৰাই দিছে। গতিকে সকলো ছাত্ৰই হওক বা ছাত্ৰীয়ে হওক এনেধৰণে যাতে আগুৱাই যায় আশা কৰিছোঁ। আৰু স্বাতী কুমাৰীক ধন্যবাদ জনোৱাৰ লগতে তেখেতৰ পিতৃকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।